হাই গাইজ, মোৰ নাম ঋতুলয় আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ঋতুল স্বাৰ্থলৈ। গাইজ, এই ভিডিঅ'টো ষ্টুডেণ্টসকলৰ কাৰণে। যোৱাকালি HSLC ৰিজাল্ট দিলে আৰু কেইদিন পিছত HS মানে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব। তাৰপিছত বহুত ষ্টুডেণ্টে নতুন নতুন কলেজত এডমিশ্যন ল'ব, ভাল ভাল কলেজত এডমিশ্যন ল'ব। তোমালোকক শুভেচ্ছা থাকিল, তোমালোকে জীৱনত আগবাঢ়ি যোৱা। আৰু যাৰ যাৰ এই বছৰ ৰিজাল্ট বেয়া হ'ল, তোমালোকক কৈছোঁ তোমালোকে ডিম'টিভেট নহ'বা, হাৰ্ড ৱৰ্ক কৰি যোৱা। গাইজ, জানানে আমাৰ এডুকেশ্যন চিষ্টেমত এটা প্ৰব্লেম আছে, এটা বহুত ডাঙৰ প্ৰব্লেম আছে। আমাৰ এডুকেশ্যন চিষ্টেমত স্কিলতকৈ বেছি গুৰুত্ব দিয়া হয় মাৰ্কছত আৰু পাৰ্চেণ্টেজত, যোনটো প্ৰব্লেমৰ কাৰণে আমাৰ ইণ্ডিয়াত প্ৰত্যেক বছৰ 6.7% ষ্টুডেণ্টছ ছুইচাইড এটেম্পছ মানে আত্মহত্যা কৰে আৰু 6.7% ষ্টুডেণ্ট মানে প্ৰত্যেক ঘণ্টাত এটা ষ্টুডেণ্টে আত্মহত্যা কৰে। এইটো কাৰণটো হৈছে এই প্ৰব্লেম, এডুকেশ্যন চিষ্টেমত থকা প্ৰব্লেম। স্কিলতকৈ বেছি গুৰুত্ব দিয়া হয় মাৰ্কছৰ আৰু পাৰ্চেণ্টেজত। আৰু এই যে ছুইচাইড এটেম্পছৰ যোনটো 6.7%ৰ যোনটো অনুপাত, সেইটো মই কোৱা নাই, সেইটো গুগলৰ এটা উইকিপিডিয়া 2015 চনৰ এটা ডাটা অনুসৰি গুগলে কৈছে। গাইজ, এটা উদাহৰণ দিওঁ তোমাৰ। ইমাজিন কৰা এটা ক্ৰিকেট মেচ চলি আছে, যোনটো ক্ৰিকেট মেচত তুমি এজন বেটছমেন আৰু এই ক্ৰিকেট মেচটোত নাই কোনো উইকেট কিপাৰ, নাই কোনো উইকেট, তোমাৰ পিছফালে কোনো উইকেটো নাই আৰু উইকেট কিপাৰো নাই আৰু কোনো ফিল্ডাৰো নাই, আছে বলাৰ। কিন্তু ষ্টেডিয়াম পূৰা ফুল, ষ্টেডিয়ামত মানুহ পূৰা ফুল আছে আৰু তেওঁলোকৰ এক্সপেক্টেশ্যন আছে। আৰু এই ক্ৰিকেট মেচটোত অভাৰৰ কোনো লিমিটেশ্যন নাই, বলৰ কোনো লিমিটেশ্যন নাই, তুমি যিমান বল খেলিব পাৰা, এইটো তোমাৰ ইচ্ছা। আৰু এই ক্ৰিকেট মেচটোত তোমাৰ ফাৰ্ষ্ট বল কৰা হ'ল আৰু ফাৰ্ষ্ট বলটো আহিলে বাউন্সাৰ আৰু এই ফাৰ্ষ্ট বলটো তুমি মিছ কৰি গ'লা, তেতিয়া কি তুমি ছুইচাইড কৰিবা নেকি? এই এক্সাম্পলটো এতিয়া তুমি তোমাৰ লাইফৰ লগত কম্পেয়াৰ কৰি চোৱা। ইয়াত ক্ৰিকেট মেচটো হ'ল তোমাৰ লাইফৰ মেচ আৰু লাইফ হ'ল বলাৰ। তুমিতো বেটছমেন আছাই, লাইফ হ'ল তোমাৰ বলাৰ। আৰু ইয়াত অডিয়েঞ্চ হ'ল তোমাৰ লাইফৰ লগত জড়িত থকা সকলো মানুহ, তেওঁলোকৰ এক্সপেক্টেশ্যন থাকিবই তোমাৰ ওপৰত। আৰু যোনটো বল কৈছোঁ, ফাৰ্ষ্ট বল যোনটো কৈছোঁ, সেইটো হ'ল তোমাৰ ৰিজাল্ট, যোনটো বাউন্সাৰ হৈছিলে আৰু তুমি মিছ কৰি গ'লা। কিন্তু তোমাৰ আগত কোনো লিমিটেড অভাৰ নাই। মই আগতে কৈছিলোঁ তোমাৰ আগত কোনো লিমিটেড অভাৰ নাই। তুমি এটা বল মিছ কৰিলেও আউট নোহোৱা, কাৰণ মই আগতে কৈছোঁ যে তোমাৰ পিছফালে কোনো উইকেট নাই, উইকেট কিপাৰ নাই, বল ধোৱাৰ তোমাৰ কোনো ভয়ে নাই। তুমি তেতিয়ালৈকে পৰাজয় লাভ নকৰা, তুমি তেতিয়ালৈকে হাৰি নাযাবা যেতিয়ালৈকে তুমি গ্ৰাউণ্ড এৰি পলাই গৈছা। তুমি যেতিয়া গ্ৰাউণ্ড এৰি পলাই গ'লা, তুমি যেতিয়া হাৰ মানি গ'লা যে মই নোৱাৰিম, তেতিয়াই তুমি হাৰি যাবা। নহ'লে তোমাৰ আগত বহুত অভাৰ আছে, লিমিট নাইয়ে তোমাৰ আগত। এই এক্সাম্পলটো তোমাৰ এটা বল মিছ হ'ল, ফাৰ্ষ্ট বলটো তোমাৰ মিছ হৈ গ'ল, তোমাৰ এটা অপৰচুনিটি মিছ হ'ল, কিন্তু তোমাৰ ওচৰত কোনো লিমিট নাই, লিমিটেশ্যন নাই তোমাৰ ওচৰত। তোমাৰ এইটোৰ পিছত আৰু বল আহিব। তো তেনেকুৱাই তোমাৰ এই অপৰচুনিটি, লাইফৰ অপৰচুনিটি এটা গ'ল, এইটোৰ পিছত আৰু অপৰচুনিটি আহি থাকিব। সেই অপৰচুনিটিটোক তুমি ইউটিলাইজ কৰাৰ কাৰণে মাইণ্ডছেটটো বনাই লোৱা, তেনেকুৱা এটা মাইণ্ডছেট বনাই লোৱা, কাৰণ তোমাৰ ওচৰত কোনো লিমিটেড অভাৰ নাই, লিমিটেড বল নাই। আৰু কেইটামান কথা গাৰ্জেনসকলৰ কাৰণে, অভিভাৱকসকলৰ কাৰণে। আপোনাৰ সন্তানৰ দ্বাৰা এটা বল বা এটা অপৰচুনিটি মিছ হৈ গ'ল, এই এটা বল বা এটা অপৰচুনিটি যোনটো মিছ হ'ল, সেইটোৰ কাৰণে কিন্তু আপোনাৰ সন্তানক কেতিয়াও হেৰেছমেণ্ট নকৰিব, জাজমেণ্ট নকৰিব, আনৰ লগত কম্পেয়াৰ নকৰিব, যাতে তেওঁলোকে সেই আত্মহত্যাৰ পথ বাছি লয়। অথচ তেওঁলোকক জীৱনত পৰৱৰ্তীতে অহা এই অপৰচুনিটিবিলাকৰ কাৰণে মটিভেট কৰক, সেইকেইটা কেনেকৈ ইউটিলাইজ কৰিব পাৰিব সেইকেইটাৰ কাৰণে মটিভেট কৰক। কিন্তু কম্পেয়াৰ কেতিয়াও নকৰিব, কম্পেয়াৰ কৰিলে ডিম'টিভেট হ'ব। চ' কেতিয়াও কম্পেয়াৰ নকৰিব। অ'কে, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। থেংকছ ফৰ ৱাচিং, কিপ ছাপৰ্টিং, কিপ লাভ।